হেল্ল' কি খবৰ সকলোৰে এইফালে চাওকচোন আজি ৰাতিপুৱাই ৰক্তিম আহি ওলালহি আমাৰ ঘৰত সি বোলে আজি আকৌ এটা ফটোশ্বুট কৰে গতিকে মই ক'লোঁ আমাৰ ঘৰতে আহিবলৈ কাৰণে ঘৰতে সুবিধা হ'ব বুলি আহি পেলাই সি লগতে মেকআপ কৰা আৰম্ভ কৰিয়ে দিলে আচলতে আজি ফটোগ্ৰাফাৰ দাদাজন সোনকালে অহাৰ কথা আছিলে সেইকাৰণে সি ৰাতিপুৱাই ওলালহি আমাৰ ঘৰ আৰু ধুমাধুম দেৰি নকৰি পেলাই মেকআপটো ফিনিছ কৰিলে কিন্তু পিছতহে গম পালে তেখেতৰ বোলে অকণমান দেৰি হ'ব সেইকাৰণে সি লাহে লাহে বাকীখিনি কাম কৰি আছে আৰু এইফালে হেয়াৰ ষ্টাইলৰ নামত যিটো ঘটলা দিছে মূৰৰ বিষ উঠি গ'ল মোৰ এয়া মই ৰেডি হৈ গ'লোঁ কিন্তু অলপমান বাকী আছে বাৰু ফুলখিনি লগাবলৈ বেচেৰাই ফুলখিনি কালিয়ে আনি থৈ দিছিল কিন্তু কিবা কাৰণত ফুল গোটেইখিনিয়ে বেয়া হৈ গ'ল তাৰ আকৌ মনটো বেয়াই হৈছিলে মই বোলো একো নাই দে দোকানৰ পৰা কিনি পেলাই লগাম আৰু সি মোক নেইল পলিচখিনিও খুব ধুনীয়াকৈ লগাই দিলে নেইল পলিচ লগাই আজি ফুল নোহোৱাকৈ মোৰ সম্পূৰ্ণ লুকছটো এবাৰ চাওকচোন কেনেকুৱা লাগিছে মোৰ কিন্তু বহুত বেছি ভাল লাগিছে সি খুব ধুনীয়াকৈ মেকআপখিনি কৰি দিছে সেইদিনাখনৰ মেকআপটোতো দেখিছে আৰু আজি এইটো মেকআপ আপোনালোকৰ যদি ভাল লাগিছে নিশ্চয় কমেণ্ট কৰি পেলাই জনাব আৰু আপোনালোকৰ স্পেচিয়েল ডেট তাক কণ্টেক্ট কৰিবলৈ নাপাহৰিব আৰু এইফালে দুয়োটাই ফটোশ্বুট কৰা জেগালৈ আজি টমটমতে গ'লোঁ যিহেতু আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ নাছিলে গতিকে তেনেকৈ গ'লোঁ আৰু একেবাৰে দোকানখনতে ৰৈ পেলাই ফুলখিনি লগাই ল'লোঁ যিহেতু চিনাকি দোকানো আছিলে গতিকে একো অসুবিধা নহ'ল আৰু ফুলখিনি লগাই পেলাই আমি দুটা গ'লোঁ পাৰ্কখনলৈ য'ত আজি ফটোশ্বুটটো হ'ব পাৰ্কত আহি পাই কি দুয়োটা অলপ টাইম ৰখিবলৈ পালোঁ দাদাজন নাহালৈ আৰু দাদাজন আহি পোৱাৰ পাছতে মই এয়া ফটো উঠিবলৈ গৈছোঁ আৰু পিছফালৰ পৰা ৰক্তিমে সেয়া ভিডিঅ' কৰি আছে আৰু ধুমাধুম ধুনীয়াকৈ ফটো কেইখনমান উঠি পেলাই শ্বুটটো শেষ কৰিলোঁ ফটোবোৰ ইনষ্টা আৰু এফবিত আপলোড কৰিম আপোনালোকে চাই পেলাই জনাবলৈ নাপাহৰিব কেনেকুৱা হৈছে আৰু এইফালে শ্বুট শেষ কৰি আমি ঘৰলৈ যাবলৈ ওলালোঁ মানুহবোৰে ঘূৰি ঘূৰি চোৱা দেখি পেলাই লাজতে মুখখন ঢাকিও লৈছোঁ বাৰু যি কি নহওক আজিলৈ ইমানেই পুনৰ এটা নতুন ব্লগৰ সৈতে লগ পাইছোঁ বাই বাই